हेलो फ्रेंड्स যদিহে এতিয়া আপোনালোক এতিয়ালৈ যদি আপুনি পান কাৰ্ড আৰু আধাৰ কাৰ্ড যদি লিংক কৰা নাই তো ভিডিঅ'টো শেষলৈকে চাব বেছি টাইম নালাগে যদি আপোনাৰ হাতত যদি এখন পান কাৰ্ড আছে যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপুনি লিংক কৰাৰ কোনো প্ৰয়োজন নাই সোনকালে আপুনি এখন উলিয়াই ল'লে হ'ল আৰু যদিহে আছে সো ভিডিঅ'টো শেষলৈ চাব তো প্ৰথমতে আপুনি গুগলত যাব গুগলত যায় আপুনি ডাইৰেক্ট ৱেবছাইট যাব না ই ফিলিং বুলি মাৰি দিলে হ'ল মাৰাৰ পিছত আপোনালোক ই ফিলিং আহাৰ পিছত আপুনি তলৰ পিনে চাব ইনকাম টেক্স আছে লিংক আধাৰ আছে তাৰপিছত লিংক আধাৰ যোনটো আছে তাতে আপুনি ক্লিক কৰি দিয়ক সো ফ্ৰেন্ডস লিংক আধাৰ প্ৰথমতে আছে যে আপুনি পান কাৰ্ড নম্বৰটো বহাব লাগিব পেন কাৰ্ড নম্বৰ তাৰপিছত ফ্ৰেন্ড আপোনাৰ যিখন পান কাৰ্ড আছে পান কাৰ্ডৰ আপুনি নম্বৰটো তাতে বহুৱাই দিয়ক তাৰপিছত ফ্ৰেন্ডস দ্বিতীয়টো হৈছে আপোনাৰ আধাৰ নম্বৰটো আপুনি বহুৱাই দিয়ক তাৰপিছত ফ্ৰেন্ডস দেখাব তৃতীয় নম্বৰ নেম এজ পাৰ আধাৰ যাৰ নামৰ আছে আধাৰ কাৰ্ড তেওঁৰ নামটো বহুৱাই দিয়ক তাৰপিছত আপুনি দেখিব যে আই হেভ অনলি ইয়াৰ্ছ অফ বাৰ্থ ইন আধাৰ কাৰ্ড যদি আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডখন এবাৰ চাব তাতে যদি আপোনাৰ যদি আধাৰ কাৰ্ডত অকল যদি আপোনাৰ যদি জন্ম বছৰটোহে আছে তেতিয়াহ'লে চাইডত যোনটো আপোনাৰ টিক বক্স আছে তাতে টিক কৰি দিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখনত যদি আপোনাৰ পুৰা সম্পূৰ্ণ যদি আপোনাৰ ডেট অফ বাৰ্থ সম্পূৰ্ণ ৰূপে আছে জন্ম আপোনাৰ দিনটো জন্ম মাহটো আৰু বছৰটো সম্পূৰ্ণ যদি আপোনাৰ ডেট অফ বাৰ্থটো যদি সম্পূৰ্ণ ৰূপে যদি আপোনাৰ ডেট অফ বাৰ্থটো যদি লিখা আছে তেতিয়াহ'লে এই বক্সটো আপুনি টিক মাৰ্ক নকৰিব আৰু যদি আপোনাৰ অকল যদি বয়সটো মানে বছৰটো যদি উল্লেখ আছে যদি আপোনাৰ ডেট অফ বাৰ্থখনত তেতিয়াহ'লে টিক মাৰ্ক মাৰিব কিন্তু মোৰ আধাৰ কাৰ্ডখনত সম্পূৰ্ণৰূপে ডেট অফ বাৰ্থটো আছে চ' মই এইটো টিক মাৰ্ক নকৰোঁ আৰু তলৰ পিনে চাব যে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDI এইটো আপুনি টিক মাৰ্ক মাৰি দিব কাৰণ আপোনাৰ ডিটেইলছখিনি সঠিক হয় তাৰপিছত আপোনাৰ যিটো আপোনাৰ কেপচাৰ কোড আছে সেইটো তলত বহুৱাই দিব সেম টু সেম সম্পূৰ্ণ তাৰপিছত ফ্ৰেন্ড দ্বিতীয়টো অৰ আছে সেইটো অৰটো আপোনাৰ যদি কেপচাৰ কোড বহাব নিবিচাৰে যদি আপুনি যদি মোবাইল নাম্বাৰ দি যদি আপুনি যদি এটা OTP আহিব যদি সেনেকৈ কৰিব বিচাৰে তেতিয়া আপুনি ৰিকুৱেষ্ট OTPত মাৰিব কিন্তু মোৰ যিহেতু কেপচাৰ কোডটো বহুৱাই দিছোঁ আৰু তলত যিহেতু আধাৰ কাৰ্ড আছে তলত পিনে চাব লিংক আধাৰ চ' আপুনি ডাইৰেক্ট লিংক কৰি দিয়ক ফ্ৰেণ্ডছ এবাৰ তলৰ পৰা ওপৰলৈকে গোটেইখিনি এবাৰ চাই ল'ব ক'ৰবাত ফুল হৈ যাব পাৰে এবাৰ চাই ল'ব তো ফ্ৰেন্ডছ ইয়াতে ওপৰত মেছেজ আহি গৈছে যে ইউৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDI ফৰ ভেৰিড অফ আধাৰ কাৰ্ড চ' ফ্ৰেন্ডছ আপোনাৰ লিংক হৈ গৈছে আৰু ফ্ৰেন্ডছ আৰু ইয়াৰ ষ্টেটাছ যদি চাব বিচাৰে মই বেক কৰিলোঁ যাতে আপুনি ইয়াতে চাব বিচাৰে ইয়াতে ক্লিক হিয়াৰ বুলি আছে কিন্তু মই সম্পূৰ্ণৰূপে বেক কৰি দিম আপোনাক ফ্ৰেন্ডছ মই সম্পূৰ্ণৰূপে এতিয়া একদম প্ৰথমৰ পৰা আহি গৈছোঁ আৰু তলত যিটো আছিল প্ৰথমতে আছিল লিংক আধাৰ বুলি চ' সেইটো এবাৰ ক্লিক কৰি দিয়ক আৰু মই এইটো ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপুনি ডাইৰেক্ট তাতে লিংক কৰি দিব আৰু ফ্ৰেন্ডছ ইয়াতে দেখিছে আপোনাৰ যেতিয়া মই লিংক আধাৰ কৰিছোঁ তলত তাতে ওপৰত লিখা আছে ক্লিক হিয়াৰটো তাতে আপুনি ডাইৰেক্ট ক্লিক কৰি দিয়ক আপুনি ক্লিক কৰি দিয়ক এবাৰ তাৰপিছত ইয়াতে দেখুৱাই আছে যে আপোনাৰ পান কাৰ্ড নম্বৰটো আৰু আপোনাৰ আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো আপুনি দুইটাই বহুৱাই দিয়ক বহাই দিয়াৰ পিছত আপুনি এবাৰ তলৰ পিনে চাব যে ভিউ লিংক আধাৰ ষ্টেটাছ তাতে এবাৰ ক্লিক কৰি দিয়ক আৰু লোডিং হৈছে আৰু চাওক ওপৰত ইয়াতে লিখা আহি গৈছে যে ইয়'ৰ পান ইজ লিংক টু আধাৰ নাম্বাৰ ইমানটো চ' ফ্ৰেণ্ডছ আপোনাৰ লিংক হৈ গৈছে আৰু আপুনি এতিয়া ইয়াৰ পৰা চাইড হৈ যাওক চ' ফ্ৰেণ্ডছ আৰু লিংকটো তলত ডিছক্ৰিপশ্যন দিয়াই আছে আপুনি এবাৰ যদি লিংক কৰা নাই তো লিংক কৰি ল'ব আৰু যদি আপোনাৰ পান কাৰ্ড আছে যদি আধাৰ কাৰ্ড নাই কোনো কথা নাই আপুনি ওলাই কিনে লিংক কৰি দিয়ক